নমস্কাৰ, গাঁৱলীয়া বাৰীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি ভিডিঅ'টো ৰাতি আৰম্ভ কৰিছোঁ দিয়ক। ইফালে আমাৰ পানী উতল আহি আছে, ৰাইজসকল। এই গৰমত গৰম পানী দি গা ধুব লাগিব। ইফালে আমাৰ টিকলা অসম ক'বৰা দুটাবা ক'ত থৈছি, ক'ত থৈ দিয়ে গমেই নাপাওঁ বস্তুগিলা। আমাৰ এটা বস্তু অমলি আছে মোনাখনত। গাইস আনবক্সিং কৰি আছো মই। আন্ধা দেখা নাই ওয়াও যাই পেছে খানা বলো উড়াব পারব না কিবা আজি আর মৃত্যু আয়ুগ আজি খতম। কি বাপ করছিলি আজি এই বাপ হেগ হয়ে যাব। আৰু এইফালে পাৰ বাচি আছে, পাৰ মাংস খাম বুলি ভাবি আছিলোঁ কিন্তু খাই হোৱা নাছিল। আৰু যিহেতু আমাৰ প্ৰেছাৰ নাই সেইকাৰণে চব নৰ্মেলি আছে, সেইকাৰণে আজি আনবা দিলোঁ আৰু খাই বহুত বেছি ভাল লাগে। আৰু এনেকৈ বঠি দি বাচা মই আজি প্ৰথম দেখছোঁ, আগতে দেখা নাছিলোঁ। আৰু এইফালে চাওকচোন মাংসখিনি ইমান ধুনীয়া, একদম ফ্ৰেছ মাংস। আৰু কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। পাৰ মাংস মই হ'লে বহুত বেছি ভাল পাওঁ খাই কিনে। আৰু এইফালে জলকীয়া আৰু পিঁয়াজ কাটি থৈ দিছোঁ, আলু আৰু এইফালে মছলাখিনি ৰেডি কৰি থৈ দিছোঁ। বেলেগ একো দিয়া নাই, লং ইলাইচি আৰু নৰসিংহৰ পাত কেইটামান দিছোঁ, আদা ৰচুন সেয়ে। আৰু এইফালে কেৰাহীত তেল গৰম হ'ব দিছোঁ। আৰু এইফালে তেজপাত দিছোঁ, তাৰে পিছত পাঁচফোৰণ কেইটামান দিছোঁ, নহ'লে পাঁচফোৰণখিনি দৈ যাহেন হওক একদম ক'লা ক'লা হয়, ভাল নালাগে খাই। আৰু এইফালে পিঁয়াজ জলকীয়াখিনি ঢালি দিলোঁ আৰু লাহে লাহেকৈ লাৰি থাকিম এই ৰঙচুৱা নহওক লগিন। এইটো ৰেচিপি নহয় দিয়ক, এনেই অলপ জাষ্ট দেখুৱাইছোঁ। আৰু এইফালে মাংসখিনি ঢালি দিলোঁ, ৰঙচুৱা হোৱাৰ পিছত মাংসখিনি অলপ লৰাই থাকিম, যিহেতু পাৰৰ মাংস। বেছি চিম্পুলকৈ ৰান্ধিছোঁ, বেছি মছলা পাতি একো দিয়া নাই। আৰু পাৰ মাংস এনেই খাই ভাল লাগে, একো মছলা পাতি নিদা কৰি চিম্পুলকৈ খায়ে ভাল লাগে, সেইকাৰণে একো বেছি মছলা পাতি ব্যৱহাৰ নকৰোঁ। আৰু চাওকচোন কালাৰটো ইমান বেছি ধুনীয়া আহিছে, একো বেয়া মছলা নিদাকৈয়ে। আৰু যিখিনি মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি দিলোঁ অলপ অলপকৈ। আৰু এনেকৈ খাই ভাল লাগে। আৰু যদি ভেদাইলতা দুটামান আৰু দিলোঁ হয় বহুত বেছি ভাল লাগিল হয় খাই কিনে। আৰু ভেদাইলতাৰ পাত দিয়া নাই, যিহেতু ৰাতি হ'ল মই আনবাৰ নহ'ল, সেইকাৰণে ভেদাইলতাৰ পাত দিয়া নাই, নৰসিংহৰ পাত আনি থোৱা আছিল কাৰণে দিছোঁ। আৰু খায়ো বহুত বেছি ভাল লাগে সেনেকৈ, আৰু যিহেতু ঔষধি বস্তু এইটো। আৰু এইফালে আমাৰ খানা ৰেডি। আৰু এনেকৈ চিম্পুলকৈ ৰান্ধি খালোঁ ৰাতিৰ সাজ। আজি ৰুটি খাইছোঁ, মাংসৰ লগত, ভাত নহয়। আৰু এইফালে কচুৰ ফুল দুপৰীয়াৰ আছিল। আৰু এইভাগে খাই মেলি ধুই পখালি বিছনাতে অলপমান বহি ভিডিঅ' কৰিব ইচ্ছা গ'ল, সেইকাৰণে অলপমান ভিডিঅ' কৰি থৈ দিলোঁ দিয়ক। আৰু এইফালে বাবাইও টোপনি মাৰি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল দিয়ক, মানে অলপমান দেখুৱালোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থাকে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।